আজিৰ টপিক হ'ল যে দেয়াৰ ইজ দ্য টপিক মই মোৰ লাষ্ট ভিডিঅ'ৰ পৰা ভাবি আছোঁ যে কি বনাওঁ কিন্তু একো আইডিয়া পোৱা নাই বছ মোৰ লগৰবোৰে মোক বহুতখিনি আইডিয়া দিলে যে তই এইটো টপিকত বনাব পাৰ সেইটো টপিকত বনাব পাৰ বা এইটো টপিকত বনাব পাৰ কিন্তু একো জমা নাই চ' ছেকেণ্ড কথাটো হ'ল আজি গণেশ পূজা তো আপোনালোক সকলোকে গণেশ পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰোঁ যে সকলোৰে মনৰ আশা পূৰণ হওক শান্তিমতে সকলোৰে পূজাটো খতম হওক আৰু দ্বিতীয় কথাটো হ'ল যে আজি মোৰ লগৰটোৰ ঘৰত পূজা পাতিছে তো তাৰ ঘৰত খাওঁ চাকে পেটত খানা গ'লে মগজত লাগিব কিবা শ্বৰ্ট চাৰ্কিট হ'ব আৰু মোৰ মগজ চলিব যে কি ভিডিঅ' বনাওঁ তো চাওঁ কি হয় কিবা খাই লওঁ তাৰপিছত ভাবিম যে কি ভিডিঅ' বনাওঁ এতিয়া মই মোৰ লগৰটোক পিক আপ কৰিব গৈছোঁ তো মই মোৰ লগৰটো আৰু মই খানা খাব যাম যিটো আপোনাক মই ক'লোঁ আই এম উইথ মাই বুলেটজি যাম কিবা এটা খাম তাৰপিছত ভাবিম যে কি ভিডিঅ' বনাম ৰখিছোঁ তাৰ কাৰণে কামিনা হয় ন টাইম লাগি যায় আহোঁতে এই কামিনা লগৰবোৰৰ কাৰণে আমি ভাল লগৰবোৰ ধ্বংস হৈছে জীৱনটো চ' সি আহিব তাৰ কাৰণে ৰখিছোঁ চ' সি আহি পালে এতিয়া আমি দুটাৰ লগত যাই পেলাই আমি ধুনীয়াকৈ পূজা খাম বলকচোন চ' এইটো হ'ল পূজাৰ মণ্ডপ যোনটো মোৰ লগৰটোৱে বনাইছে বেচেৰা ৰাতিপুৱা 5টা বজাৰ পৰা সি বনাইছে এই মণ্ডপটো চ' সি মোক ক'লে তই ভিডিঅ'টো ইউটিউবত দি তো মানুহবোৰ চাওক যে মই কি ধুনীয়া বনাব পাৰোঁ এতিয়া মই চিনাকি কৰি দিব আহিছোঁ মোৰ কেইজনমান লগৰ যাক আপুনি আগন্তুক ভিডিঅ'টো দেখি পাই থাকিব এইজন হ'ল সত্য যাক মই সত্তু বুলি কওঁ এইজন হ'ল দীপাংকৰ যাক মই দীপু বুলি কওঁ আৰু ইজনকতো আপুনি লগ পাইছে আগৰ ভিডিঅ'ত তেওঁক মই ডিজে বুলি কওঁ Okay, so what should I make on today's topic? This is a big topic of every new blogger like me. আমাৰ কাৰণে সবতকৈ ডাঙৰ টপিক হয় যোনবোৰ নিউ ব্লগাৰ লাইক মি সেইটো ডাঙৰ টপিক হয় যে কি বনাওঁ আজিৰ টপিকত কি বনাওঁ এইটো এটা বহুত ডাঙৰ টপিক যোনবোৰ হিউজ এমাউণ্ট অফ ছাবস্ক্ৰাইবাৰ যাৰ আছে সেইটোৰ কাৰণে কোনো প্ৰব্লেম নাই যে যি বনালে সেইটো ভিডিঅ' চাবই কিন্তু আমাৰ নিচিনা নিউ ব্লগাৰ কাৰণে বহুত ভাবি চিন্তি বনাব লাগিব যে কি বনাওঁ এইটো এটা বহুত ডাঙৰ টপিক কি বনাওঁ ছেকেণ্ড কথাটো হ'ল যে ফাৰ্ষ্ট চ' এই ৱৰ্ডকেইটা বহুত বেছি ইউজ কৰিছে মই ন আজাদ চিমছবোৰ কিন্তু মেইন টপিকটো হ'ল যে কি তুমি অলপ চলপ টেলেণ্টেড হ'ব লাগিব আৰু ক্ৰিয়েটিভিটি সেইটো বহুত ইম্পৰ্টেণ্ট বস্তু ভাই এইটো বস্তু তোমাৰ লাগিবই লাগিব যদি তোমাৰ ক্ৰিয়েটিভিটি নাই তেন্তে কাম নহ'ব বছ তাতোকৈ ডাঙৰ কথাটো হ'ল যে তোমাৰ কিহৰ টেলেণ্ট আছে যেনেকৈ কিছুমান মানুহ থাকে কিছুমান বস্তু বেছি পাৰফেক্ট হয় যেনেকৈ যদি তুমি ট্ৰেভেলিং কৰিব পাৰা যদি তুমি ট্ৰেভেলিং বহুত কৰা তেতিয়া তুমি ট্ৰেভেলিঙৰ ওপৰত ভিডিঅ' বনাব পাৰা যদি তুমি কুক খানা চানা বনাই ভাল পোৱা তেতিয়া তুমি খানা চানা বনাব তাৰ ওপৰত ভিডিঅ' বনাব পাৰা আজিকালি ট্ৰেভেলিং আৰু খোৱাৰ ওপৰত বহুত বেছি ভিডিঅ' চলে ছেকেণ্ড তুমি যদি ইলেক্ট্ৰনিক বস্তুৰ ওপৰত যদি বেছি নলেজ আছে তেতিয়া তুমি ইলেক্ট্ৰনিক বস্তুৰ নলেজো দিব পাৰা যদি তুমি পঢ়াত বহুত বেছি ভাল হয় তেন্তে পঢ়াৰ টপিকত তুমি ভিডিঅ' বনাব পাৰা যদি তুমি ভাল গান গোৱা ডান্স কৰা এক্টিং কৰা তুমি তাৰ ওপৰতো ভিডিঅ' বনাব পাৰা কিন্তু তাতকৈ মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল যে তোমাৰ ক্ৰিয়েটিভিটি আৰু তোমাৰ টেলেণ্ট অলপ আছেনে নাই ব্লগিঙৰ ওপৰত কাৰণ কিয় যদি তুমি এইখিনি গোটেইখিনি পিছত তুমি টেলেণ্টেড হয় কিন্তু তুমি তাক ভালকৈ তুমি ক্ৰিয়েটিভিটি কৰি ভালকৈ তুমি ডেক'ৰেট কৰি ভালকৈ তুমি মছলা লগাই তুমি ভিডিঅ'ত নিদিয়া তেনে তোমাৰ ভিডিঅ' কোনো নাচাই মৰি গ'লো আৰু এই টেলেণ্টখিনিৰ বদলিও আৰু এটা কেটেগৰী আছে যোনে মোৰ কেটেগৰীত পৰে সিহঁতি যোনে তোমাৰ এইখিনি বস্তুৰ টেলেণ্টত তোমাৰ দূৰৰ লগত ৰিলেটেড নহয় যোন মই ডান্স কৰিব পাৰোঁ অলপ চলপ পাৰোঁ আৰু ৱেডিঙৰ ডান্স সেইটো পাৰোঁ আৰু গান গাবলৈ নাজানে এক্টিং কৰিব নাজানে ট্ৰেভেলিং বেছি নকৰে কাৰণ সিহঁতৰ পকেটত পইচা নাথাকে ছেকেণ্ড তোমাৰ বেছি খানা চানা ফুডি নহয় সিহঁতি ফুডি মানে খাব বিচাৰে কিন্তু বনাব নাজানে এইবোৰ এটচেট্ৰা এইবোৰৰ বজত তোমাৰ যে একো টেলেণ্ট নাই তেন্তে তুমি কিহৰ ওপৰত ভিডিঅ' বনাবা ডেটছ আ বিগ থিং
সেইটোৱে দিমাগ লগোৱা যে কিহত তুমি বনাবা কিন্তু মেইন কথাটো হ'ল তুমি যিহতে পাৰফেক্ট হয় আৰু নহয় কিন্তু যদি ভিডিঅ'টো যদি ভালকৈ তুমি বনাব নাজানো ভালকৈ তুমি এণ্টাৰটেইন কৰিব নোৱাৰা মানুহক তে তোমাৰ ভিডিঅ' কোনো নাচাব দেটছ দ্য মেইন থিং চ' ভাবিলানে কি বনাবা মইতো ভাবিলোঁ যে কি বনাম আৰু এইটো ছাৰপ্ৰাইজ থাকক ফৰ দ্য নেক্সট ভিডিঅ' আৰু জয়া এখন বাই